হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱা বনাই আছোঁ ক্লাছত দিয়া পিঠা। বহুত ইজি হয় বনাবলৈ, সকলোৱে চাগে এনেকৈ বনাই পাইছে। আৰু আমাৰ ঘৰত মানে আজি ধানৰ কাম কৰি আছে, তেওঁলোকৰ কাৰণে এনেকৈ ক্লাছত দিয়া পিঠা আৰু গাখীৰ চাহ বনাই দি পঠালোঁ। সিহঁতে পথাৰত কাম কৰি আছে, যিহেতু পথাৰত পেকিং কৰি দি পঠালোঁ। আমিও খাই বৈ ওলালোঁ টাউনলৈ বুলি। দাদাৰো কিবা এটা কাম আছে আৰু এখন ঘৰৰ ওচৰতে অন্নপ্ৰসন্ন আছে, তাৰ কাৰণে মায়ে গিফ্ট দিব দিছিলে। দুটাই গিফ্ট কিনি দাদাৰ স্থানলৈ আহিলোঁ, মানে মঙলদৈ নাট্য মন্দিৰ। অহাকালি তাৰ নাটক আছে ইয়াতে, তাৰ কাৰণে সি ষ্টেজখন চেকিং কৰিব আহিছে। এয়া গোটেই খালী নাট্য মন্দিৰ, সি আৰু ময়ে আছিলোঁ। সি কামত ব্যস্ত আছে, মই আছোঁ উল্টা পাল্টাকৈ ঘূৰি। কামখিনি শেষ কৰি আমি আহিলোঁ ঘৰলৈ। আৰু সন্ধিয়া টাইমত মাৰ লগত ওলাই আহিলোঁ এখন নাৰায়ণ পূজালৈ। আৰু তাতে এজনী আমাৰ ঘৰৰ ওচৰৰ টিকলি লগ পালোঁ। তাই বোলে মোবাইলত মোৰ লগত কিবা কথা পাতে। কোন ক্লাছত পঢ়ি আছা তুমি? পিপি মানে মই কোন হয় তোমাৰ? মিলেনে কথাবোৰ? খুব মৰম লগা তাই। আৰু আমি দুটাই একেলগে চাহও খালোঁ। চাহ খাই আহিলোঁ ঘৰলৈ। মোৰ লগৰ এজনী আহিছে মেহেন্দি লগাবলৈ। তাইৰ হেনো লগৰ ছোৱালীৰ বিয়া আছে। আৰু মেহেন্দি আঁকি থাকোঁতে মায়ে আনিলে প্ৰসাদ, নাৰায়ণ পূজা প্ৰসাদ খাই নো কি যে ক'ম আৰু, খুব ভাল পাওঁ মই। মেহেন্দি আঁকা কমপ্লিট হৈ গ'ল। তাইক হেনো চিম্পল ডিজাইন লাগে, সেইকাৰণে চিম্পল ডিজাইনতে আঁকি দিলোঁ। ডিজাইনটো কেনেকুৱা লাগিছে জনাব আপোনালোকেও। আৰু এয়া আছিল আজিৰ ভিডিঅ'। বাই বাই।